গুড মৰ্ণিং গাইজ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওলাই আহিলোঁ অকণমান, কিন্তু বতৰো ভাল নাছিলে, বৰষুণ আছিলে, লগতে গাড়ীও খুব কম আছিলে আৰু আমি পাই গ'লোহি গুৱাহাটী প্লেনেটৰিয়াম। আৰু ইয়াতে চাব লগা বস্তু আছে বুলি মই ভাবোঁ, আৰু ল'ৰা ছোৱালীখিনি আহিও বহুত ভাল পায়। ইয়াত টিকেট কাউণ্টাৰ আছে, পুৰুষ আৰু মহিলা বেলেগ বেলেগকৈ। আমি আকৌ গৈ পালোঁ, আগৰ শ্ব'টো চলি আছিলে, মানে আগৰ শ্ব'টোৰো বেছি সময় যোৱা নাছিলে, 10-15 মিনিটমান গৈছিলে। তেনেকুৱাতে গৈ পালোঁ, নেক্সট শ্ব'টোতে বহুত সময় ৰখিব লগা হ'ল। ইফালে ঘূৰি ফুৰোঁতে দেখিলোঁ এই মেকুৰীটো দেখিছেনে, ইমান বেছি ধুনীয়া, আৰু যিমান মাতিছোঁ সি সিমান ওচৰলৈ আহিছে, বহুত ভাল লাগিলে। ইফালে ঘূৰি পেলাই এনেই ছাইড বাৰবিলাকো চালোঁ মেলিলোঁ। এইজোপা কি আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিবচোন দেই। মই বাৰু আমাৰ ফালে কি বুলি কয় জানো, বকুল বুলি কয় আমাৰ ফালে, আপোনালোকৰ ফালে কি বুলি কয় জনাব মোক। আৰু ফাইনেলি প্লেনেটৰিয়ামৰ আহি পায়েই ভিতৰত বহি ল'লোঁ, আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল। ইমান ধুনীয়াকৈ বুজাই দিয়ে। আমাৰ শ্ব'টো হিন্দীত আছিলে, আৰু ইয়াত 3টা লেংগুৱেজতে হয়, ইংলিছ, আছামিজ, হিন্দী, মুঠতে টাইমটো বেলেগ বেলেগ। আমাৰ 2টা বজাৰ শ্ব' আছিলে, সেয়েহে 2টা বজাৰ শ্ব'টো হিন্দীত আছিলে। ইমান ধুনীয়াকৈ বুজাই দিছে, আৰু নজনা কথা বহুত শিকিলোঁ ইয়াতে আহি, কাৰণ বহুত কথাই নাজানো, বহুত বেছি কথা নাজানো, কাৰণ ইমানখিনি কথা জনাও নহয়। কিতাপতে যিমানখিনি পঢ়িছিলোঁ সিমানখিনি, তাৰ বাদেও ইয়াত আহি বহুতখিনি গম পালোঁ। ইয়াত কিন্তু ষ্টুডেণ্ট হওক বা সৰু সৰু ল'ৰা ছোৱালী লৈ আনি দেখুৱাটো খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ, কাৰণ সিহঁতে আহি চাই কিন্তু খুব বেছি ভাল পাব। আমি যেনেকৈ শিকিছোঁ তেনেকৈ সিহঁতেও বহুত কথা ইয়াৰ পৰা শিকিব পাৰিব। গ্ৰহ, উপগ্ৰহ, চন্দ্ৰ, সূৰ্য, প্ৰত্যেক এটা এটা কথা সিহঁতে বহুত ভালকৈ বুজিব পাৰিব, কাৰণ বহুত ধুনীয়াকৈ ইয়াত বুজাই দিয়ে, সেয়েহে সিহঁতে বুজিবলৈ সুবিধা পাব। এনেও আমি শুনি পেলাই যিটো শিকোঁ, তাতকৈ দেখি পেলাই যোনটো শিকিব পাৰোঁ, সেই দেখি শিকাটো আমাৰ বহুত বেছি মনতো থাকি যায়, আৰু সেইটো আমাৰ লাইফ টাইমৰ কাৰণে থাকি যায়। সেয়েহে ল'ৰা ছোৱালীসকল ইয়ালৈ আহিব বুলি মই আশা ৰাখিছোঁ, কাৰণ অন্য একো নাই, আপোনালোক নিজেই শিকিব পাৰিব বহুত নজনা কথা। আৰু ইয়াতে এনেকৈ চালোঁ, গোটেইখিনি চাই মেলি আমি ওলাই আহিলোঁ। ওলাই আহি ইয়াতো এনেকৈ চাব পাৰি, বহুত কিবা কিবি আছে, বহুত ধুনীয়াকৈ লিখি লিখি বুজাই দিয়া আছে প্ৰত্যেকটো বিষয়ৰ ওপৰত, প্ৰত্যেকটো কি। ইয়াৰ পৰা লাহেকৈ আমি ওলাই আহিলোঁ, বতৰটো আজি বৰষুণ আছিলে, আৰু ফাইনেলি আমি ৰেষ্টুৰেণ্ট এখনত সোমাই পেলাই মেনু লৈ খাই বৈ এতিয়া ওলাই আহিলোঁ। বাই বাই।